Hello everyone, নমস্কাৰ সকলোলৈকে নমস্কাৰ মোৰ নতুন এই ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইটো হৈছে এই ইউটিউব চেনেলটোৰ প্ৰথমটো ভিডিঅ' আশা কৰোঁ আপোনালোকে মোক মৰম আৰু সাপোৰ্ট আৰু আশীৰ্বাদ কৰি যাব আৰু ইতিমধ্যে এটা কথা জনাবলৈ পাই আপোনালোকক বহুত বেছি সুখী হৈছোঁ যে আমাৰ মনমইনা ছুটি ছবিখন ৰিসেন্টলি যিখন আমি আজি 12 দিন হৈছে ৰিলিজ দিয়া সেইখন অলৰেডি ইউটিউবত 1 মিলিয়ন ভিউজ ক্ৰছ কৰিছে আৰু তাৰ বাবে আমি বহুত বেছি ব্লেছড ফিল কৰিছোঁ আপোনালোকে ইমান কম সময়ৰ ভিতৰতে আমাক ইমান মৰম দিছে সঁচাকৈ আৰু এটা কথা কওঁ লগতে এই চেনেলটো আচলতে ব্লগিং চেনেল বুলি নহয় এই চেনেলটো মোৰ কিছুমান ভাল লগা দিন মই এনেকৈ কেপচাৰ কৰি ৰাখিব বিচাৰোঁ এনেকৈ স্মৃতি হিচাপে ৰাখিব বিচাৰোঁ আৰু মোৰ ভাল লগা কিছুমান দিনবিলাকক আপোনালোকৰ আগত মই দেখুৱাবও বিচাৰোঁ সেইবাবে খুলিছোঁ মই নতুন ইউটিউব চেনেলটো আৰু মোৰ কেমেৰা আগত কোৱাৰ তেনেকৈ বেছি অভ্যাসো নাই আৰু এইটো ফাৰ্ষ্ট যিহেতু বহুত কিবাকিবি ভুল হৈ যাব পাৰে সেইটো কাৰণে প্লিজ মোক ক্ষমা কৰি দিব আৰু চাই থাকক ভিডিঅ'টো আগলৈকে আচলতে এফালে এতিয়া ওলাওঁ মানে ক'ত ওলাওঁ কোনফালে যাওঁ আপোনালোকক দেখাম এতিয়া কি পিন্ধোঁ মানে একো ভাবিয়ে পোৱা নাই জানেনে মায়ে কাপোৰ উলিয়াইছে এইযোৰ নিপিন্ধোঁ নেকি বহুত কাপোৰ আছে আমাৰ ঘৰত বিচাৰিবলৈ এতিয়া সময়ত বিচাৰি পাবলৈ বহুত টান মই ৰেডি হওঁতে আপোনালোকক দেখাম বাৰু দেই ঠিক আছে মই এতিয়া ড্ৰেছটো চিলেক্ট কৰি লওঁ কি পিন্ধোঁ এই কাপোৰযোৰকে পিন্ধিম বুলি ভাবিছোঁ আৰু চিম্পল কাপোৰ এযোৰ আৰু বেছি হেভি পিন্ধিলে গৰমখনত বহুত গৰম উঠিব সেইটো কাৰণে এইযোৰকে পিন্ধোঁ এযোৰ পিন্ধি পিনে আপোনালোকক দেখাই আছোঁ দেই চাই থাকক তাতে দেখিছেনে ভণ্টিয়ে হাতত কফি একাপো দিলে এয়া খাই লওঁ খাই বৈ ওলাওঁ আৰু দেই হেল্ল' আচলতে ভাবিলোঁ কি কাপোৰযোৰ অলপ পিছতকৈ পিন্ধিম এতিয়া প্ৰথমতে অলপ মুখমণ্ডলত অকণমান মেকআপ অকণমান মানে অলপমান ধুনীয়া হয় গাইজ মই কৈছোঁ নহয় মোক কথা পাতিব পালে একো নালাগে চ' চৰি ফৰ দিছ বক এগেইন চৰি ৰাইজসকল মই মানে বহুত জলদি ওলাব লগা হৈছে সেইটো কাৰণে একেবাৰে ওলাই পিনে এইটো আকৌ কণ্টিনিউ কৰিছোঁ বাকী এইটো চাওকচোন মোৰ ওলাই হৈ গ'ল এইটো লুকছটো দেই মানে কি চিম্পল লুকছ আৰু কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি এতিয়া আমাৰ দেৰিও হৈছে চ' হে গাইজ আমি ওলাই আহিলোঁ দেই এতিয়া ঘৰৰ পৰা এতিয়া আমি গৈ আছোঁ একজেক্ট লোকেশ্যনটোৰ নামটো নাজানো কিন্তু গল্ডেন জুবলি পাতিছে তাত আচলতে মোক গাবলৈ মাতিছে সংগীত দক্ষিণ মৰঙী আচ্ছা মৰঙী তো তাত গৈ আছোঁ আচলতে সেইটো কাৰণে এনেকৈ অলপ সাজি কাচি ওলাই আহিছোঁ বাকী চাই থাকক দেই দেখাই থাকিম আৰু বেছি ভালকৈ ফিল্ম কৰিব পৰা নাই সেইটো কাৰণে বেয়া নাপাব আচলতে মোৰ এক্সপিৰিয়েঞ্চো নাই আৰু নাজানো মানে শিকিম আৰু লাহে এনেকৈ দেই ঠিক আছে চ' হে গাইজ এতিয়া আমি নামি এইখন মহাৰাজ আন্ধাৰ হৈছে মহাৰাজ হোটেল বুলি এখন হোটেল ইয়াতে মানে নামি কিবা এটা খাই যাওঁ যিহেতু অকণমান দেৰি হৈছে আৰু আমাৰ টিম মেম্বাৰ্ছ সকলো আহি আছে এই মাত্ৰ ফোন কৰিছোঁ তো ইয়াতে খাই বৈ আজৰি হৈ পিনে আমাৰ একেবাৰে মেইন ডেষ্টিনেশ্যনত যাম আৰু পামগৈ মানে বাকী চাই থাকক আৰু দেই কি কৰিছোঁ মই নিজে নাজানো খালি আৰু কৈছোঁ আৰু চাই থাকক বুলি সেয়াই আৰু ঠিক আছে আমাৰ হেণ্ডচাম দাদাজন পাইছেহি এয়া আমাৰ বিজি মানুহ একদম সময় নাই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ মই ছাবস্ক্ৰাইব কৰিব কৈ দিয়া আকৌ
এতিয়া ছোৱালী চাব লাগে বোলে চেটে অপেন বাকী এফালে বাকী আমাৰ ৰাইজসকল পাইছেহি এইফালে কি ওলাইছে আৰু এয়া খানা আহি গ'ল খাই লওঁ হাতখন ধুই আহোঁগৈ খাই আছোঁ তো খাই পৰা আজৰি হৈ গ'লোঁ এতিয়া গৈ থাকোঁ আৰু দেই মোৰ লাজো লাগিছে দেই কৰিবলৈ মোৰ লাজো লাগিছে পেট পূজা কৰি ল'লোঁ তাত গৈ থাকোঁ আৰু আৰামছে বহি চাই থাকক আৰু ইয়াত অলপ আগত ইমান ধুনীয়া বতৰ হৈ আছিলে এতিয়া পুৰা ঝৰঝৰাই বৰষুণ দি দিলে এই দেখি আছে চাগে অলপ সেয়াই আৰু পুৰা ঝৰঝৰা বৰষুণ দিলে এতিয়া কেনে নিনিলে বাকী মই কি কৰি আছোঁ মই নিজে নাজানো হ'ব বাৰু গৈ পাই পিনে একেবাৰে লগ পাম দেই ইয়াৰ ভাগৰ এইটো ইয়াত উঠি গৈছে উঠিব চাগে ইয়াত এই নহয় এইটো লাইটটো আৰু ফাইনেলি আমি গৈ পালোগৈ অনুষ্ঠানৰ জেগাত আৰু ইয়াত চাউণ্ড চেক কৰি আছে লগতে চাওকচোন ইমান মানুহ আৰু অলপ সময়ৰ পাছতে মোৰ অনুষ্ঠানো আৰম্ভ হ'ল ये हमारा इंस्ट्रूमेंट है ये हम है और ये हम वस्तु हम हो रहा है we are associate या भागरे जुगरे माँ मुझे कुछ दिखाई नहीं दे रहा माँ A few moments later वीडियो हेलो सब्सक्राइब प्लीज सब्सक्राइब ओके प्लीज सब्सक्राइब सब्सक्राइब ओके our channel support our Akansu ओके प्लीज सब्सक्राइब Akania's vlog प्लीज सब्सक्राइब प्लीज आकांक्षा ब्लॉग चैनल thank you আমাৰ অনুষ্ঠান এতিয়া সামৰণি কৰিলোঁ ওকে বাই one eternity later চ' সেই আমি জাষ্ট পাইছোঁ আৰু মোটামুটি 3টা বাজিবলৈ 2:45 হৈছে 2:45 মিৰৰ হৈ আছে চ' এতিয়া ব্লগটো এণ্ড কৰোঁ আৰু যদিহে চাই ভাল পালে মোৰ ফাৰ্ষ্ট এভাৰ ভ্লগে হওক বা ভিডিঅ' হওক যি কয় যদিহে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব ঠিক আছে বাই গুড নাইট